নীলা নীলা দুচকুত কলা কলা সানিলে হাইঐ দেখি মৰম লাগে। ভাতৰে লগতে গাহৰি মাংস খাবলৈ ভালেই লাগে। এপিচ দুপিচ নহ'ব 1 কেজি লাগিব, 1 কেজি মাংসত 400 টকা লাগিব। হাইঐ দেহি কোনেনো দিব। জেপত নাই ধনটো মাংসলৈ মনটো, হাইঐ দেখি কিনো কৰো। গানটো গাই তই কিন্তু মোৰ মনটো বেয়া লগাই দিলি দেই ৰংমন। নীলা নীলা দুচকুত কলা কলা সানিলে, তাত আকৌ গাহৰি মাংস ক'ৰ পৰা আহিলে। নেগাবি নেগাবি মনত পেলাই নিদিবি, পাহৰি আছোং যেনে তেনে। তহঁতক ফ্ৰীতে গাহৰি খোৱা উপায় এটা দিব পাৰোঁ আৰু যদি বিচাৰ। কৃষ্ণক চিন্তি নিজৰ বুলি তই কি উপায় দিবি বাৰু কচোন এনেই। বৰ বিশেষ একো কষ্ট কৰিব নালাগে, ৰাতিপুৱা খালি অলপ সোনকালে উঠিবি। তাৰপিছত যাৰ ঘৰত ন ঘূৰি আছে খবৰটো লৈ ল'বি আগতে। তাৰপৰা যাই কেনে তাহাঁতৰ ঘৰত ৰাতিপুৱা অলপমান পথাৰত ৰুই দিবি আৰু গাহৰি মাংস ভাতটো পুৰা টাইটকৈ কচি দিবি। কেনেকুৱা বুদ্ধিটো ফ্ৰীতে হ'বনে নহয় কচোন। খোৱা আশাটো মৰিব, পইচাও খৰচ নহয়, অকণমান কামহে কৰি দিব লাগিব। উপায়টো ইমান বেয়া নহ'ব চাগে, নে কি কওঁ গেন্ধেলা? নকবি আৰু সেইটো উপায় ল'ব নোৱাৰি দেই। উপায়টো বেয়া নহ'লেও ল'ব নোৱাৰি। পথাৰত ঘৰত কোনোদিনে নাযাওঁ আৰু বেলেগৰ পথাৰত গৈ ন ঘূৰি খোৱা দেখিব লাগিলে ঘৰত বুঢ়া পিঠি ফালিব। নালাগে নালাগে, গাহৰি মাংস নাখাওঁ, পিঠিও নাফালোঁ। গুৰুদেৱ। অঁ ঠিক আছে সুপ্ৰভাত সুপ্ৰভাত। আজি দেখোন তহঁতি একেবাৰে ৰামায়ণ মহাভাৰতৰ যুগলৈ গুচি গ'লি। তাৰমানে তহঁতি এইকেইদিন গৰম বন্ধত খুব ৰামায়ণ মহাভাৰত চাই আছে নহয় জানো, মই গম পাইছোঁ। সেইকাৰণে তহঁতি হোমৱৰ্কবিলাক কৰি আনিব নোৱাৰ ন। অলপ চাইছোঁ, ইমান বেছি চোৱা নাই বাৰু। ঠিক আছে দেই, আজি তেনেহ'লে ৰামায়ণৰ ওপৰতে ক্লাছটো আৰম্ভ কৰি দিওঁ। তেনেহ'লে আপুনি প্ৰশ্ন সুধিবলৈ সাজু হওক, আমি উত্তৰ দিবলৈ সাজু হৈ লওঁ। অ'কে, তেনেহ'লে মোৰ প্ৰথম প্ৰশ্ন ঘিতিলাইৰ কাৰণে। কচোন ঘিতিলাই, ৰামায়ণ কোনে ৰচনা কৰিছিল? কোনে ৰচনা কৰিছিল সেইটোতো ৰামায়ণত দেখুৱাই নাছিলে, কেনেকৈ ক'ম এতিয়া, ক'ৰপৰা ক'ম? কি হ'ল মুখৰ ভিতৰতে ভুভুৱাই আছ যে, পাৰিবিনে নাই? ৰামায়ণ বাল্মীকিয়ে ৰচনা কৰিছিল। একদম শুদ্ধ উত্তৰ। মোৰ ফালৰ পৰা তোৰ কাৰণে 5 নম্বৰ। থেংক ইউ ছাৰ। মোৰ দ্বিতীয় প্ৰশ্নটো গৈছে গেন্ধেলাৰ কাৰণে। মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে সীতাহৰণ কোনে কৰিছিল? কিন্তু ছাৰ ৰামায়ণখনততো অংক কৰা দেখুওৱা নাছিলে, হৰণ অংকটো আকৌ ক'ৰ পৰা আহিলে? এই পণ্ডিত, তোক মই অংক কৰিবলৈ কৈছোঁ নেকি? সীতাহৰণ কোনে কৰিছিল সেইটোৱে সুধিছোঁ। গোটেইখন একেবাৰে উলট পালট কৰি পেলাবি দেখোন তহঁতি এনেকৈ হ'লে। গণিতৰ কিতাপতহে যোগ বিয়োগ পূৰণ হৰণ আছে, ৰামায়ণত ক'ৰ পৰা হৰণটো আহিলে সেইটোহে বুজি নাপালোঁ মই। শেষ তই শেষ কৰিলি গোটেইখন। মই কৈছোঁ শুন, মনত থৈ দিবি, সীতাহৰণ ৰাৱণে কৰিছিলে। ৰাৱণে লংকাপতি ৰাৱণে। সেই 10টা মাথা লগাটোৱে নহয় জানো ৰাৱণ? সেইটোৱে সীতাহৰণ কৰিছিলে। ঠিক আছে বাৰু দে, নোৱাৰিলি নাই। এতিয়া ৰংমন তই কচোন, হৰধনু কোনে ভাঙিছিলে? যদি সীতাহৰণ ৰাৱণে কৰিছিলে তেনেহ'লেতো নিশ্চয় হৰধনু ৰাৱণেই ভাঙিব। সেইটোৱে হ'ব উত্তৰটো, সেইটোৱে কৈ দিম। ছাৰ হৰধনু ৰাৱণে ভাঙিছিলে, ৰাৱণে। তেনেহ'লে মই 5 নম্বৰ পাই গ'লোঁ আৰু ছাৰৰ হাঁহিটোতে গম পাই গৈছোঁ মই। বেটা তোক 5 নম্বৰ লাগে 5টা শূন্য লৈ ল'বি তই। কি ৰামায়ণ চাওঁ তহঁতে, একো এটা মনত নথ, একো এটা বুজি নলওঁ অকল চাব লাগে, চাই থাক নেকি? 5টা শূন্য, তাৰমানে মোৰ উত্তৰটো শুদ্ধ নহ'ল। মই কৈছোঁ শুন, হৰধনু ৰামে ভাঙিছিল। নেজানিলে ক'ব লাগে ন। তহঁতক আৰু এটা লাষ্ট প্ৰশ্ন সুধিম, কোনটোৱে পাৰিবি ক? আৰু যিয়ে শুদ্ধ উত্তৰ দিব পাৰিবি তাকে মই 10 টকা দিম, 10 টকা। এতিয়া প্ৰশ্নটো হ'ল, ৰামায়ণ ৰচনা কৰিছিল বাল্মীকিয়ে। বাল্মীকি কোন আছিল? প্ৰশ্নটো আকৌ এবাৰ শুনি ল। ৰামায়ণ ৰচনা কৰিছিল বাল্মীকিয়ে, আৰু বাল্মীকি কোন আছিল? শুদ্ধ উত্তৰ দিব পাৰিলে 10 টকা পাবি দেই, কোনে পাৱ লৈ ল। 10 টকাটো মোক নালাগে আৰু, ঘিতিলাই ৰংমন তহঁতে লৈ ল কোনটোৱে পাৱ। বেটা কথা শুন, নোৱাৰে আৰু 10 টকাটো নালাগে আৰু তহঁতে লৈ ল বুলি ক'ব আহিছে বেটা মহাপণ্ডিত। প্ৰশ্নটো যিমান টান, মোৰ মগজুত সোমাবলৈকে দিগদাৰ হৈছে। ময়ো পাছ কৰি দিছোঁ আৰু, ঘিতিলাই তই লৈ ল 10 টকা। সিহঁতি দুটাইতো নোৱাৰিলে, ঘিতিলাই তই কৈ দিয়া ফটককৈ 10 টকা লৈ ল কৈ কেনে। ছাৰ উত্তৰটো চমুকৈ কৈ থৈ দিম নেকি? দীঘলকৈ ক'বলৈ গ'লে একদম বহুত দীঘল হ'ব, লেমলেমীয়া হৈ যাব, কাইলৈ ৰাতিপুৱালৈকে শেষ নহ'ব চাগে। কি? এটা প্ৰশ্নৰ উত্তৰ দিওঁতে ৰাতি পুৱাব? দে তই ইমান দীঘল কৰিব নালাগে, ছুটিকৈ কৈ থৈ দে। তহঁতৰ লগত ৰাতিপুৱালৈকে থাকিব লাগিলে মই এতিয়া যিখিনি পাগল হৈছোঁ বাকী থকাখিনি একেবাৰে পূৰা পাগল হৈ যাম। সেইকাৰণে ছুটিকৈ কৈ থৈ দে আৰু ক্লাছটো শেষ কৰি দিম আজি। বাল্মীকিয়ে দস্যু ৰত্নাকৰ আছিলে। গাইছ আপোনালোকে উত্তৰটো শুদ্ধ হৈছে নে নাই জনাবচোন, কমেণ্ট কৰিব। আজিলৈ বাই বাই, টাটা। মজা।